Hi guys, কি খবৰ আশা কৰো সকলো ভালেই আছো মই লিখিতা পুনৰ অন্য এটা ভিডিঅ আপোনালোকক স্বাগতম জনাইছো আজি যিহেতু ডাউৰিয়া বতৰ আমি ডাউৰিয়া বতৰত ঘৰ থাকি কৰিছো আহাকচোন চাও আপোনালোকে দেখিছে এয়া আমাৰ নাচনী কেজনী ৰেডি হৈছে এফালে হা হুন বেটা হাই কৈ দিয়া হাই আমি নাচিম এতিয়া আপোনালোকে চাব দেই হাই কৈ দিয়া তুমি হাই কৈ দিয়া হাই কৰপতি নাচিবা দেই এতিয়া মই গান লগাই দিম আৰু ডাউৰিয়া বতৰ কি কৰি মেহতৰ লগতে খেলি আছে আৰু ভিতৰতে আপোনালোকে চাই থাকক কেনেকৈ নাচে আমাৰ বেটাকেইটা আজি দেখো নাচনি নতুন নতুন লাগিছে নাচনৰ খাজতে মইনা যান লাগি কঁকাল ভাঙিছে ৰঙা চোলা পিন্ধিলে মুগাৰী মেৰালে চাই থাকো লাগিছে চাই থাকো লাগিছে আজি দেখিলে আমাৰ হুন বেটাহঁতৰ বিহু নাচ যদি বিহু নাচটো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব এনেকৈ আৰু দিনবোৰ পাৰ কৰিছোঁ যিহেতু ডাউৰিয়া বতৰ ক'বালৈ ফুৰিব যোৱাও নহয় আৰু ঘৰত থাকে হুন বেটাহঁতৰ লগতে এনেকৈ খেলি ধূলি ডাঙৰেও ব্যস্ত হৈ আছে ক'ব লাগিব কাৰণ ডাউৰিয়া বতৰৰ ক'তো ওলাই যাব নোৱাৰোঁ চৰ্দি কাহ লাগিব বুলি যেহেতু মোৰ বাৰ অলপ লাগিছে ঘৰত মানে ওলা সোমা কৰি থাকোঁতে চৰ্দি লাগিছে আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা প্লিজ তলত কমেণ্ট কৰি জনাব
আমাৰ এফালে বাৰু সদিয়াত তেনেকৈ সিমানটা শিল বৰষুণ বা বতাহ ধুমুহাৰ তেনেকৈ পৰিস্থিতি এতিয়ালৈকে দেখা নাই চ' আহিবও পাৰে নাজানো প্ৰকৃতিৰ যি দুৰ্যোগ কেতিয়া আহে কোনেও নাজানে সেইবাবে কৈছোঁ মানে ডিব্ৰুগড় মৰাণৰ যি পৰিস্থিতি দেখিলোঁ চ' শিলৰ যি পৰিৱেশ মানে দৃশ্য সঁচাকৈ চাবলগীয়া ক'ব লাগিব কাৰণ কেতিয়াও দেখি পোৱা নাছিলোঁ বাৰু তেনেকুৱা এতিয়াও বাৰু চকুৱে দেখাৰ সৌভাগ্যকণ নহ'ল কাৰণ নিউজতে বা মোবাইলৰ ফেচবুকত য'তে হ'লেও মানে দেখি আছোঁ এইবোৰ পৰিৱেশ ভালো লাগিছে ক'ব লাগিব আৰু বেয়া লাগিছে এইটো পাই যিহেতু মানে কিছুমানে ঘৰ দুৱাৰ ইমান মানে ভাঙি চিঙি নষ্ট পূৰা থানবান কৰিছে যি শিল বখনৰ যি টিংপাত মানে ফুটা কৰিছে তেওঁলোকৰ থাকিবলৈ অসুবিধা হৈছে কাপোৰ কানি ইমান ঠাণ্ডাও পৰিছে দিয়কচোন আৰু ইমান ঠাণ্ডাত তেনেহ'লে কাপোৰ কানিও তেওঁলোকৰ মানে বহুত অসুবিধা হৈছে খাবলৈ বা কিছুমানৰ হয়তো বহুত দিন হাজিৰা কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে তেওঁলোকৰ বাবে বহুত বেয়াও লাগিছে কিন্তু বেয়া লাগিলে আৰু কি কৰিব প্ৰকৃতিৰ যি দুৰ্যোগ মানে কেতিয়া আহে কোনেও নাজানে ন হয়তো তেওঁলোকেও নাজানিছিলে যে এনেকুৱা এটা পৰিস্থিতি আহিব বুলি সেইবাবে কৈছোঁ যে অসম চৰকাৰেও যে অকণমান পাৰে যদি তেওঁলোকক সহায় কৰে যেন এই দুৰ্যোগৰ সময়ত তেওঁলোকৰ যি সপোনৰ ঘৰখন ভাঙি যিহেতু চুৰমাৰ হৈ গৈছে কিছুমানৰ সেই অকণমান যেন সহায় কৰে চেনেলৰ ফালৰ পৰা আপোনালোকৰ অনুৰোধ জনাইছোঁ আৰু আমাৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ আৰু যিসকল নেকি নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'সমূহ চাবলৈ পাৰিব তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ বাই